নমস্কাৰ, গ্ৰন্থাভাসলৈ পুনৰ স্বাগতম। আজি আমি আপোনালোকৰ আগত আমাৰ পঠন অভিজ্ঞতা পুনৰাই আদান প্ৰদান কৰিব খুজিছোঁ। আজি এনে এখন কিতাপ হাতত লৈছোঁ, যিখন কিতাপ আচলতে এখন নতুন কিতাপ নহয়, কিন্তু মই প্ৰায় 9 বছৰ ধৰি বিচাৰি ফুৰা এখন কিতাপ। গতিকে কিতাপখনৰ প্ৰতি মোৰ যিহেতু এটা বিশেষ আগ্ৰহ আছিল, সেয়েহে সেই আগ্ৰহৰ ফল মই কি পালোঁ, মই ইতিবাচক ফল পালোঁ নে নেতিবাচক ফল পালোঁ, এই সম্পৰ্কত আপোনালোকৰ আগত অৱগত কৰিব খুজিছোঁ। কিতাপখন এখন কবিতাৰ কিতাপ। কবিজনৰ নাম স্নেহাংকৰ। যোৱা প্ৰায় 2 দশকতকৈও অধিক কাল খুব কম সংখ্যক কবিতা লিখি নিজৰ চিন্তন, মনন, পৰ্যবেক্ষণ আৰু সংবেদনশীলতাৰ খুব চাৰুত্বপূৰ্ণ পৰিচয় দি অহা কবিজন স্নেহাংকৰ। স্নেহাংকৰৰ কবিতা কাকতে পত্ৰে পঢ়িবলৈ পাওঁ, কিন্তু কিতাপ হিচাপে পঢ়িবলৈ পোৱাৰ সৌভাগ্য হোৱা নাছিল। বহু সন্ধানৰ পাছত তেওঁৰ 2খনকৈ কবিতা পুথি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ। এখন হৈছে তেওঁৰ দ্বিতীয়খন কবিতা পুথি উশাহ, আৰু দ্বিতীয়খন হৈছে তেওঁৰ তৃতীয়খন কবিতা পুথি স্নেহাংকৰৰ ঘোঁৰা। আজি মই স্নেহাংকৰৰ ঘোঁৰা পুথিখনৰ পঠন অভিজ্ঞতাৰ বিষয়ে আপোনালোকৰ সৈতে কথা পাতিবলৈ আগবাঢ়িছোঁ। স্নেহাংকৰৰ ঘোঁৰা কিতাপখনৰ বেটুপাতৰ কেৱল আগফালটো দেখুৱালেই নহ'ব, ইয়াৰ পিছফালটো আপোনালোকক দেখুৱাব লাগিব। বেটুপাতখনত যথেষ্ট বিশেষত্ব আছে। কিতাপখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা 58। কিতাপখন প্ৰকাশ কৰিছিলে ওখা পাব্লিকেশ্যনৰ নামত দেৱব্ৰত চক্ৰৱৰ্তী আৰু প্ৰসূন চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰিছিলে 2011 চনৰ ডিচেম্বৰ মাহত। কিতাপখন হাতত লৈ প্ৰথমতে ইয়াৰ অৱয়ৱটো দেখি হতাশ হোৱাৰ দৰেই লাগিছিল। ভিতৰলৈ সোমাম নে নোসোমাম, এই সম্পৰ্কটো এক দ্বিধাগ্ৰস্ত অৱস্থাত পৰিছিলোঁ। কিন্তু যেতিয়া ভিতৰ সোমাই গ'লোঁ, তেতিয়াই নতুন নতুন চিন্তাই, নতুন নতুন অভিব্যক্তিয়ে মোৰ মনক ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিলে। মানুহৰ মনটো অতি জটিল কিছুমান ক্ৰিয়া প্ৰতিক্ৰিয়াৰ কাৰখানা। এজন মানুহ যদি শান্তভাৱে বহি থাকে, তেতিয়াহ'লে আমি ভাবোঁ যে তেওঁৰ মগজটো শান্ত হৈ আছে, তেওঁৰ মনোজগতখনো তেনেই শান্ত। যদি মানুহজন অশান্ত, তেতিয়াহ'লে আমি বুজিব পাৰোঁ যে তেওঁৰ মনৰ জগতখনত অনেক ক্ৰিয়া প্ৰতিক্ৰিয়া অহৰ্নিশে ঘটিব লাগিছে। স্নেহাংকৰৰ ঘোঁৰা মাত্ৰ এটা কবিতা। এই কবিতাটো পঠনৰ সময়তো মোৰ মনলৈ বাৰে বাৰে এই কথাবিলাক আহিছে। আপাত বিচ্ছিন্ন কথনশৈলীৰে স্নেহাংকৰে ঘোঁৰা নামৰ 4ঠেঙীয়া জন্তুটোক বা ঘোঁৰা নামৰ 4ঠেঙীয়া জন্তুটোৰ অন্তৰ্ভাগত থকা শক্তিক, সম্ভাৱনাক মানৱ মননৰ ন দিশৰ দুটনা হিচাপে ব্যৱহাৰ কৰিবলৈ যত্ন কৰা দেখি আচলতে চমক খাইছোঁ। আৱহমান কালৰ পৰা ঘোঁৰাক আমি আমাৰ সমাজ জীৱনৰ বিভিন্ন লোকাচাৰৰ, লোককথাৰ মাজত প্ৰতীক হিচাপে ব্যৱহাৰ কৰি আহিছোঁ। আধুনিক যান্ত্ৰিক জীৱনতো আমি আনকি ঘোঁৰাক যন্ত্ৰৰ শক্তিৰ সৈতে তুলনা কৰিবলৈ লৈছোঁ। এটা যন্ত্ৰৰ শক্তি কিমান, তাক আমি হিচাপ কৰোঁ, কিমানটা ঘোঁৰাৰ শক্তি এই যন্ত্ৰটোৰ মাজত আছে। এনে অৱস্থাত স্নেহাংকৰে ঘোঁৰাক কেনে প্ৰতীকী ৰূপত ব্যৱহাৰ কৰিছে সেইটো লক্ষণীয়। ঘোঁৰাক আমি গতিশীলতাৰ প্ৰতীক বুলি কওঁ, ঘোঁৰাক শক্তিৰ প্ৰতীক বুলি ধৰোঁ। কবি স্নেহাংকৰৰ কাৰণেও ঘোঁৰা আচলতে চৈতন্যৰ প্ৰতীক, উত্তৰণশীলতাৰ প্ৰতীক আৰু এক ধৰণৰ ৰহস্যবোধৰো প্ৰতীক। ঘোঁৰাকে
নৱৰূপত কল্পনা কৰি পুৰণি ইউৰোপীয়ান মিথলজিবোৰত ইউনিকৰ্ণৰ নিচিনা জীৱৰ কল্পনা কৰা হৈছিল। ভাৰতীয় পুৰা সাহিত্যতো ঘোঁৰাৰ তেনে একাধিক ৰূপ আমি দেখোঁ। সেই ঘোঁৰাক স্নেহাংকৰে সময়ে সময়ে ৰহস্যবোধৰ প্ৰতীক হিচাপেও ব্যৱহাৰ কৰিছে। ঐতিহ্যৰ সৈতে আমাৰ এটা এৰাব নোৱাৰা ধৰণৰ সম্পৰ্ক আছে। সেই সম্পৰ্কটো ঘোঁৰাৰ গতিৰ মাজেদি আমি উপলব্ধি কৰিবলৈ সক্ষম হওঁ। এক ধৰণৰ শৃংখলাবোধ আৰু এক ধৰণৰ উৎসাহ আৰু এক ধৰণৰ শৃংখল মুক্তিৰ প্ৰয়াস এই ঘোঁৰাৰ মাজতে আমি দেখোঁ। আচলতে এই ঘোঁৰাৰ মাজত আমি দেখোঁ বুলি ক'বলৈ আৰম্ভ কৰিছোঁ স্নেহাংকৰৰ ঘোঁৰা পঢ়াৰ পাছতহে। স্নেহাংকৰৰ ঘোঁৰা আৰম্ভ হৈছে কেনেকৈ, মই দুষাৰিমান পঢ়ি আপোনালোকক শুনাব খুজিছোঁ। 1. খোলা দুৱাৰখনেদি শুকুলা ডাৱৰ এচমকা সোমাই আহে। লাহে লাহে বুকুত সোমাই বৰষে বৰষুণ হৈ। ঘড়ীটোৱে নিহপালি দিয়ে। খিৰিকীৰ পৰ্দাখনে শুনিও নুশুনে বিজুলীৰ গৰ্জন। তপত বালি বা বিস্তৃত মৰুভূমিয়েই হ'লো, তাতেনো ডাৱৰৰ কি? আপোন মনে মোৰ কোঠাত বৰষুণ। কেলেণ্ডাৰ ফালি ওলাই আহে ঘোঁৰা, চিঁ চিঁহাই গছৰ গাৰ পৰা সৰাই পাত। হালধীয়া সেউজীয়া কোমল মাটি বৰণীয়া খিলখিলাই ডাৱৰ চমকা চমককৈ লাগে চকুৰ পতাত। এই ঘোঁৰা মাজতে গৈ বেলেগ এটা ৰূপত অৱতীৰ্ণ হৈছে কেনেকৈ? 3য় অংশটোত ঘাঁহনি দৰাৰ গাতে ফাৰ্মাচী, উন্মুক্ত উৎসাহী ঘোঁৰা সোমাই যায় কদমত। ঔষধৰ গোন্ধত নিচা লাগে, কদম পাহৰি দৌৰে, উদ্ভ্ৰান্ত হৈ ফাৰ্মাচীৰ গোলপীয়া বেৰবোৰত খুন্দিয়াই থাকে। ঔষধবোৰ মজিয়াত বিয়পি পৰে, চিটিকি সৰে, খুৰাৰ গছকত গুৰি হয়, ফেন উঠে, সি বমি কৰে, লেটু সেতু হৈ শুই দিয়ে। এই যে ঘোঁৰা, এই ঘোঁৰাক স্নেহাংকৰে এক অতীন্দ্ৰিয় চেতনাৰ বাহক হিচাপেও ব্যৱহাৰ কৰিছে। আধুনিক মানুহৰ শৃংখলাহীন, নিৰাপত্তাহীন আৰু এক ধৰণৰ যান্ত্ৰিকতাবোধত আক্ৰান্ত মানুহৰ প্ৰতীক হিচাপেও প্ৰয়োগ কৰিব খুজিছে। তাৰ মাজতো আমি দেখোঁ কবি স্নেহাংকৰৰ মনৰ গভীৰত এক ধৰণৰ তুৰীয় চেতনা আছে, এক ধৰণৰ ট্ৰেন্সেণ্ডেণ্টেল চেতনা তেওঁৰ মাজত আছে। সেই চেতনাৰেও তেওঁ ঘোঁৰাটোক লক্ষ্য কৰিছে, অথবা তেওঁ নিজে সেই ঘোঁৰাৰ শক্তিলৈ, ঘোঁৰাৰ অৱয়ৱলৈ বা ঘোঁৰাৰ অস্তিত্বলৈ ৰূপান্তৰিত হৈছে। কবিতাটোত স্নেহাংকৰে এক অগতানুগতিক কথনশৈলীৰে কথাবোৰ কৈছে। এই কথনশৈলী কিন্তু আমাৰ যিটো পয়েটিক ডিকশ্যন, যিটো চিৰ আচৰিত অসমীয়া কবিতাৰ যিটো ডিকশ্যন, আধুনিক অসমীয়া কবিতাৰ যিটো ডিকশ্যন, সেই ডিকশ্যনৰ পৰা আঁতৰি নগৈও সি নিজে একক বৈশিষ্ট্য সম্পন্ন। আনহাতে সমকাল ব্যাখ্যাৰ দিশত স্নেহাংকৰৰ এই কবিতাটোৰ মাজত আমি এনে কিছুমান প্ৰতীক দেখা পাওঁ যিবোৰ আমাৰ কাৰণে বৰ বেছি পৰিচিত নহয়। ইয়াৰ এটা কাৰণ আছে। ইয়াৰ কাৰণটো হ'ল স্নেহাংকৰ তেওঁৰ লিখাবোৰ পঢ়াৰ যোগেদিয়ে গম পাইছোঁ যে তেওঁ এজন অতিশয় অধ্যয়নশীল আৰু অতিশয় সমীক্ষাধৰ্মী চিন্তাশীল ব্যক্তি। তেওঁৰ চিন্তনত জোৱাৰ তুলিব পৰা বিষয়ক লৈহে, ভাৱনাক লৈহে তেওঁ লিখা মেলা কৰে বুলি আমি অনুভৱ কৰোঁ। সেয়েহে তেওঁৰ প্ৰতীকবোৰ প্ৰায়ে অপৰিচিত হৈ পৰিছে। ইয়াৰ অৰ্থ কিন্তু এইটো নহয় যে তেওঁ এক ফৰাচী প্ৰতীকবাদী চৰিত্ৰৰে এই কবিতাটো লিখিছে। একে সময়তে এই কথাটোও কওঁ যে ফৰাচী প্ৰতীকবাদী কবিসকলে যিদৰে একোটা ভাৱনাক লৈ, একোটা বিষয়ক লৈ মিথ নিৰ্মাণৰ কাৰণে যত্ন কৰিছিল, স্নেহাংকৰে কিন্তু তেনেকুৱা যত্ন কৰা নাই।
গতিকে তেওঁক আমি ফৰাচী প্ৰতীকবাদীসকলৰ অনুগামী বুলিও গ্ৰহণ কৰিব নোৱাৰোঁ। যি নহওক, আমি স্নেহাংকৰৰ এই কিতাপখন পঢ়ি খুবেই আহ্লাদিত হৈছোঁ আৰু উদ্বেলিত হৈছোঁ। আমাৰ মননক জোকাৰি যাব পৰা এখন কিতাপ। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল, একাধিক পঢ়ুৱৈৰ সৈতে কথা পাতোঁতে অনুভৱ কৰিছোঁ যে স্নেহাংকৰৰ কবিতা একত্ৰিতভাৱে পঢ়িবলৈ আমাৰ কাব্যৰসিকসকলে পোৱা নাই। গতিকে আমি কবিক বা কবিৰ এই পুথিখনৰ প্ৰকাশকক পুনৰাই অনুৰোধ কৰিম, এই পুথিখন যাতে পুনৰ প্ৰকাশ কৰি সদাশয় পঢ়ুৱৈ হাতে হাতে পোৱাৰ এটা ব্যৱস্থা কৰে। আৰু পঢ়ুৱৈসকলক আমি আহ্বান জনাওঁ, আপোনালোকে যাতে এই কিতাপখন সংগ্ৰহ কৰিবলৈ যত্ন কৰে।